40 লাখ মহিলাক 9,000 টকা দিছে মাননীয় মুখ্যমন্ত্ৰীয়ে, কিন্তু তাৰে মাজত কথা কৈছোঁ, সেই পইচাটো লৈ পিনে আপোনালোকে জুবিন দাক পাহৰি গৈছে। তাৰ আগতো হয়তো আপোনালোকে জুবিন দাৰ ন্যায় খাতিৰত একো মান মনা নাছিলে মহিলাসকলে, কিন্তু তাৰে মাজত কৈছোঁ এই 9,000 কাৰণে আপোনালোকে হিয়াৰ আমঠু জুবিন গাৰ্গক কেনেকৈ পাহৰি গৈছে বাৰু? কোনটো হেৰিয়ে পাহৰি গৈছে কওকচোন? মুখ্যমন্ত্ৰীজনে অকল পইচা দি পিনে মানুহক কিনে আৰু পইচা দি পিনে আপোনালোকক কিনি ল'লে। আজি অৰুণোদয় দিছে 9,000 টকা, কাইলৈ কিবা দিব 20,000 টকা, এনেকৈ কৰি পিনে অসমৰ মানুহকেইটা উল্লু বনাই আছে মাননীয় মুখ্যমন্ত্ৰীয়ে। কিন্তু তাৰে মাজত কৈছোঁ মই, যদি জুবিন দাৰ ন্যায় পাবলৈ হয় ন, তেতিয়াহ'লে মানুহে বহুত ভাবিব লাগিব। কেলৈ মানে এনেকুৱা কিয় পৰিস্থিতি হৈ গৈছে, যোন নেকি পৰিস্থিতিত জুবিন গাৰ্গে ন্যায় নাপাবলৈও আছে। যিনি কি গম পাইছে আপোনালোকে, অসমৰ মানুহবিলাক আজিকালি চব পইচা লোভীয়া হৈ গৈছে। মহিলাসকলৰতো কথা নকওঁৱে, মহিলাসকল 1 নম্বৰত লোভীয়া মানুহ। পৰাই জুবিন গাৰ্গক কিমান ভাল পাইছিলে মানুহবোৰে, আৰু হয়তো এতিয়াও ভাল পায়, কিন্তু সেই 9,000 টকাটোৰ কাৰণে মানুহবিলাকে স্পষ্টভাৱে জুবিন দাক পাহৰি গৈছে। হয়তো কংগ্ৰেছক একদম বেয়া বেয়া নাম উলিয়াইছে, বেয়া বেয়া বদনাম কৰিছে, কিন্তু সেই পইচাটোৰ কাৰণে মানুহবিলাকে কিয় জুবিন গাৰ্গক পাহৰিব লাগে কওকচোন? আপোনালোকেতো সকলোৱে জুবিন গাৰ্গৰ ন্যায় লৈ পিনেহে যুঁজিব লাগে, সেই পইচাটোৰ কাৰণে নহয়। পইচা কি? পইচা আজি আছে কাইলৈ নাই। হয়তো বেলেগ চৰকাৰ আহিলেও আপোনালোকক পইচা দিব। সেই পইচা লোভতে আপোনালোকে ইমানখিনি কাম কৰিব পাৰিছে, যোনটো নেকি কাম জুবিন দাৰ খাতিৰত আপোনালোকে কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? যোনকেইটা মানুহ যুঁজি আছে সেইকেইটা মানুহে লাগি আছে, কিন্তু যোনকেইটা মানুহ নাই যুঁজা মহিলাসকলৰ কথা কৈছোঁ, তেওঁলোকে অকল পইচা লোভতে জীয়াই আছে। অসমত যদি এনেকুৱা হয় ন, অসমখন কিন্তু ধ্বংস হৈ যাব। 40 লাখ মহিলাক তেওঁ 9,000 টকা দিছে, 3,600 কোটি টকা বিলাইছে। তেতিয়াহ'লে ভাবি চাওকচোন অসমখন কি পথলৈ গৈ আছে, কেনেকুৱা হ'ব অসমখন? তাৰে মাজত যোনজন একদম স্পষ্টভাৱে সত্য কথা কোৱা মানুহ আছিলে, সেইজনক হত্যা কৰাই দিলে। প্লেনিং কৰি পিনে হত্যা কৰালে। কিন্তু আপোনালোকে পাহৰি গৈছে এইটো কথা, জুবিন গাৰ্গে কি বুলি কৈছিলে আপোনালোকক? চৰকাৰ সলাব লাগিব, তেতিয়াহে। সেই কথাটো কওঁতে স্পষ্টভাৱে জুবিন দাক হত্যা কৰিলে। কিন্তু মানে আজি জুবিন দাৰ হৈ যুঁজিবলৈ মানুহ নাইকিয়া হৈ গৈছে অসমত। কিয়? সেই পইচা লোভৰ কাৰণে। কিয় এনেকুৱা কৰিছে বাৰু? অলপ ভাবি চিন্তি পিনে যিকোনো কাম কৰিব। পইচা সদায় আহে, সদায় যায়। 9,000 টকা পায়, আপোনালোকে আজি মদে মাংসই ভাতটো খাব বা কিবা খাব, কিন্তু যিকোনো বস্তু ল'লে সেই বস্তুটো বেছি দিন নিটিকে। কিন্তু জুবিন গাৰ্গৰ যদি ন্যায় নাপায়, গোটেই অসমখন কিন্তু বৰবাদ হৈ যাব। কাৰণ কি গম পাইছে, বিজেপি চৰকাৰে একদম চব অসম ধ্বংস কৰি দিছে। কিন্তু তাৰে মাজত কথা ক'বলৈ গ'লে বহু ৰাজনীতি বুলি ক'ব, কিবা ক'ব, জুবিন গাৰ্গৰ ৰাজনীতিৰ ক্ষেত্ৰত নানিব বুলি ক'ব। কংগ্ৰেছে যদি কিবা কথা এটা কয়, কংগ্ৰেছক ক'ব কি ৰাজনীতিত জুবিন ক্ষেত্ৰত নানিব, জুবিন দাক নানিব। তেতিয়াহ'লে কওকচোন আপোনালোকে কিয় বাৰু এনেকুৱা কৰিছে মহিলাসকলে? যদি পইচাই লাগে আপোনালোকক, তেতিয়াহ'লে ক'ৰবাত গৈ পিনে ভাল ভাল কাম কৰক, পইচা পাই যাব। কিন্তু সেই পইচাটোৰ কাৰণে কিয় যুঁজি আছে আপোনালোকে? নিজৰ মতাটোকো শান্তিকৈ থাকিব দিয়া নাই আৰু নিজেও থকা নাই। এতিয়া সেই 9,000 টকা আপোনালোকে মামাই দিছে, কিন্তু সেই 9,000 কাৰণে মতাৰ লগত কাজিয়া হৈ গৈছে, এনেকুৱা ষ্টাইলৰ মানে। কিন্তু জুবিন গাৰ্গে আমাৰ অসমত ন্যায় নাপালে বহুত ডাঙৰ কথা হ'ব। সেইটো কাৰণে যদি চৰকাৰটো চেঞ্জ কৰিবলৈ হয়, চৰকাৰটো স্পষ্টভাৱে চেঞ্জ কৰিব লাগিব, কংগ্ৰেছক আনিব লাগিব, তেতিয়াহে জুবিন গাৰ্গে ন্যায় পাব।